Okay, start. ओके तो क्या बोलती रे इंडियन पब्लिक और बोलक আজি অলপ ফুৰিবলৈ যাওঁ মানে ফুৰাই লৈ আহোঁ बोलक সাইকেলৰ চাবি খুল ओके সাইকেলৰ চাবি बोलक ফুৰিবলৈ যাওঁ কলৈ যাম চাই থাকক কন্টিনিউ হৈ থাকক ব্লগিং টাইম স্টাৰ্ট তো আমি গৈ আছোঁ আৰু গাইজ আজি যোনখিনি জেগা লৈ যাম আপোনালোকক মানে দেখাব চাই থাকক ভিডিঅ'টো পুনৰ আকৌ এবাৰ কৈছোঁ যে মাজত স্কিপ একদমেই নকৰিব সম্পূৰ্ণ চাওক জেগা আজি যি জেগা আপোনাৰ এনেকুৱা এখন পাহাৰ মানে গম পাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব যে কিহৰ পাহাৰ এনে মাটিৰ পাহাৰ চাইছে আজি আপোনালোক সম্পূৰ্ণ পাথৰৰ পাহাৰ দেখাম কেনেকুৱা হ'ব আপোনালোক চালে গম পাব চুলি আহিছে আগত তো চালে গম পাব বাৰু আজি ভিডিঅ'টো কেনেকুৱা হ'ব একেবাৰে ধাচু পাৰো আৰু ধাচু হ'ব কৈ দিয়ে চাওক হাই হেল্ল' নমস্কাৰ কৰি আমি পাই গ'লোঁ আমাৰ লোকেশ্যনলৈ আৰু আপোনালোকে চিধা যোনটো গেট চাই আছে একদম চিধা তালৈ আমি একদমেই নাযাওঁ আমি ইয়াৰ পৰা মাৰি দিম ৰাইট কাইটিং তো ৰাইট কাইটিঙত দিলে আমি পাই যাম আৰু ব'লক নাকি এতিয়া আৰু ফালি দিওঁ আৰু দে দানাদান আৰু আমি য'ত আহিছোঁ এই জেগাটোৰ নাম হৈছে বামুণী হিল চাওক ইংলিছ অসমীয়া ইংলিছ দুয়োটাতে লিখা আছে আৰু এই ওপৰলৈ এইখন পাহাৰখন পুৰা পাথৰ দি পেলাই চাওক কি হয় চাওক চ' গাইজ আমি পাই গ'লোঁ ইয়াতে আৰু আমাৰ লগত আছে ফক্কৰ মানুহ এইটো হৈছে প্ৰিয়ম আৰু এইটো হৈছে দেৱমন্য আৰু তাৰ লগত মই জুচা মাৰি দিলোঁ দেই আৰু ব'লক আমি আছোঁ বামুণী হিলছ ভিতৰলৈ যাওঁ ব'লক কি আছে দেখাম অ'কে ভিতৰলৈ সোমাই গ'লোঁ চিৰি দি পেলাই আপোনালোকক দেখাম বাৰু ভিতৰলৈ কি আছে আৰু বৰ্তমান চাই থাকক কণ্টিনিউ হৈ থাকক আৰু ভাগি দৌৰি ওলাই উঠি আছোঁ আৰু এইফালে চাব পাৰিছে আপোনালোকে এইটো চাওক এইটো যোনটো পাহাৰ তেজপুৰৰ বহুত এখন মানে ফেমাছ জেগা যদি আপোনালোকে তেজপুৰ কেতিয়াবা ফুৰিবলৈ আহে এইখন জেগাত নিশ্চয় আহিব আপোনালোকে চাব পাৰিছে পাথৰ গোটেইখিনি পাথৰ মানে চাওক মই যি ক'ম হয়তো আপোনালোক বিশ্বাস নকৰে এইখন পাহাৰ চাৰিওফালে কেৱল পাথৰ আপোনালোক লক্ষ্য কৰিব পাৰিব যদি আপোনালোক কেতিয়াবা ইয়ালৈ আহে বামুণী হিলছলৈ তেনেহ'লে আপুনি চাব এইখন নৰ্মেল কোনো পাহাৰ নহয় এইখন এখন অদ্ভুত পাহাৰ বুলিহে আপুনি ক'ব যে পাথৰ আৰু নৰ্মেল পাথৰ নহয় এইবিলাক বেলেগ আকাৰ বেলেগ শ্বেপত আছে চাওক আৰু ৰাইজ ইয়ালৈ যদি আপোনালোক লক্ষ্য কৰে তেনেহ'লে আপোনালোক চাব পাৰিব ইয়াতে প্ৰত্যেকটো পাথৰ বেলেগ আকাৰত আছে কিবা এটা ডিজাইন বা কিবা এটা শ্বেপত আছে আৰু কিন্তু মোৰ এইখন জেং লাগিছে এইটো কিবা মোৰ পাঞ্জা খেলাৰ যে থাকে যে আৰ্ম ৰেচলিঙৰ সেইটো লাগিছে কিন্তু মজা লাগিছে দেই আৰু ইয়াতে কিবা প্ৰতিমা আছে আৰু চাওক যিমান ওপৰলৈ গৈ আছোঁ ইমান আমি বিভিন্ন ধৰণৰ পাথৰ দেখা পাই আছোঁ আৰু মানে এইখিনি আগত মন্দিৰ আছিলে যোনখিনি মন্দিৰৰ এতিয়া আপোনালোকে ভগ্নাৱশেষ চাব পাৰিছে আৰু কোৱা হয় যে এইটো বোলে আমাৰ তেজপুৰৰ এজন ৰজা আছিলে যাৰ নাম আছিলে বান ৰজা আৰু বান ৰজা এইখন ঘৰ বুলিও কোৱা হৈছিলে আৰু প্ৰাচীন কালত মন্দিৰ আৰু এইটো কিবা প্ৰাকৃতিক দুৰ্যোগ যিহেতু জানে আপোনালোক যে ভূমিকম্প আৰ্থকুইক বা
এইবিলাকৰ কাৰণে এইবিলাক ডিষ্ট্ৰয় হৈ পৰিছিলে কিন্তু এতিয়াও মানে এইবিলাকৰ সংৰক্ষণ কৰি থোৱা আছে অংশ বিশেষ চাব পাৰিছে গোটেই বি চাওক আৰু ইয়াতে মানুহ আহিছে বাৰু টুৰ কৰিবলৈ তো আপোনালোকে আহিব পাৰে মানে আৰু तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है ओके स्टार्ट নহয় सबसे ডাঙৰ হ'ল বঢ়িয়া মই একেলগে পিক ল দূৰৰ পৰা ক'লো যেনেকৈ মই যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এখন মন্দিৰ আছিলে যে ভাঙি গৈছে এতিয়াও ভগ্নাৱশেষখিনি আছে আপোনালোকে আহক কেতিয়াবা তেজপুৰ আহিলে মানুহে অগ্নিগড় যায় সেইবিলাক জেগা যায় এইবিলাকত নাহে আপোনালোক এইবিলাকত আহক বামুণী হিলছ আহক আৰু ভিউ লওক চাওক গোটেই পাথৰ আপোনালোক পাৰিছে পাথৰৰে মানে হেৰি হয় তো আহিব পাৰে আপোনালোক চাব পাৰিছে আৰু ইয়াৰ পৰা পাথৰ ল'ব নোৱাৰি আমি এনেই জাষ্ট কমিটিৰ কাৰণে কৰি আছিলোঁ কাৰণ কি ইয়াৰ পৰা ল'লে ফাইন ভৰিব লাগিব অ'কে তো কিবা মানে চৰকাৰৰ আণ্ডাৰত আছে সেইবাৰ পৰা আপোনালোকে কিবা লৈ যাব নোৱাৰিব মানে তো সেইবিলাক নকৰিব আপোনালোক অ'কে চাও যা ভাই মোকতো ওলাব দে ভাই ঘৰলৈ আহি পালোহি এতিয়া তো আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ' চাব লাগে এনেকুৱা ব্লগ টাইপৰ তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি দিব তো বাই বাই জয় আই অসম